আৰু ই কামিকেইটা 12 ফুট ল'ব লাগিব তেতিয়া হেল্ল' গাইজ গুড মৰ্নিং আৰু বহুত দিন হ'ল ভিডিঅ' দিয়া নাই আজি এটা ভিডিঅ' বনাম আৰু কি হ'ব ভিডিঅ' বনাম তো চাই থাকিব তো গাইজ আজিৰ ভিডিঅ'টো হ'ল মুৰ্গী পোৱালি অনাৰ আগত বৰ্ডিং কেনেকৈ বনাম আৰু 100টা মুৰ্গীত বা 200টা মুৰ্গীত কিমান ডাঙৰ বৰ্ডিং কৰিব বনাব লাগে সেইটো আপোনালোকক বুজাই কম আজি এতিয়া মই কেইখনমান কাৰ্টুন ললোঁ আৰু 4টা 5টা মান কামি চাচি ললোঁ দেন ৰাউন্ড কৰি বনাব লাগিব তাৰ কাৰণে পাতল পাতল চাচি ললোঁ এতিয়া মই ৰাউন্ড কৰি বনাইছো কামিবিলাক যখন মাপ লৈ তো 4টা 5টা কৰি বনাব লাগিব এতিয়া সিস্টেমটো এনেকুৱা হ'ব মই এনে থুলমুলকে যে মাপ লৈছো কাৰ্টুনবিলাক কিমান ওখ হ'ব আৰু এইখিনি ওখ বনাব লাগিব তো হৈ গ'ল লাহে লাহে বনাইছো আৰু এতিয়া সম্পূৰ্ণ হৈ গ'ল আৰু গাইজ মই এইটো বৰ্ডিং কিয় এনেকুৱা কাৰ্টুনৰ বৰ্ডিং বনালো সেইটো আপোনালোকক বুজাই কম কাৰ্টুনত বনালে কম খৰচত হয় আৰু বনোৱাত অসুবিধা হয় কাৰণ বহুত কষ্ট হয় এনেকুৱা কাৰ্টুনৰ বনাবৰ কাৰণে তো বাদ দি কিন্তু আমি কম খৰচত কৰিব লাগিব এইটো মেইন কথা তো আমি যদি বৰ্ডিঙতে বেছি দাম খৰচ কৰোঁ তো আমাৰ লাভ কি থাকিব সেইকাৰণে আমি যিমান পাৰে কম খৰচত কৰিব লাগিব এতিয়া মই এইখন বনোৱা হৈ গ'ল সম্পূৰ্ণ চাৰিওফালে দেখালো কেনেকুৱা লাগছে একদম কামিকেইটা ঘন ঘন কৰিছোঁ যেন ভাঙি নাযায় সহজতে আৰু কাৰ্টুনটো বহুত নৰ্মেল হয় তাৰ কাৰণে এনেকুৱা দিছোঁ ঘন কৰি সোনকালে বেয়া নহয় আৰু গাইজ আগতে প্ৰথমবাৰত মই বৰ্ডিং বনাওঁতে এইটো আছে এইটো দুখন এইটো হ'ল এয়া টিঙৰ বনাইছিলোঁ মই এনেকুৱা বৰ্ডিং এইটো দাম বেছি হয় কাৰণ আমি এটা বৰ্ডিং 100টা মুৰ্গীত বৰ্ডিং এনেকুৱা বনাব লাগিলে তো 1000 টকাৰ ওচৰত যাব কাৰণ প্লেনচিটখন বহুত দাম হয় আৰু বনাবৰ কাৰণে সহজ হয় এইটো আৰু সুবিধা হয় গৰম হৈ থাকে কিন্তু নাই এইটো বৰ্ডিঙত গৰমটো ইমান নহ'ব কাৰণ কাৰ্টুনত ঠাণ্ডা হৈ থাকে কাৰ্টুনটো ঠাণ্ডা হয় অলপ বেছি কৰি 2টা বল দিব লাগিব ইয়াত এটা বল দিলে হ'ব কাৰণ গৰম দিনো হৈছে তাৰ কাৰণে এটা বল দিলে হ'ব আৰু টিঙৰ হয় আৰু এইটো 2টা বল দিব লাগিব ইয়াত আৰু মই লাইটবিলাক গোটাই ফিটিং কৰিলোঁ ইয়াত 2টা লাইট দিয়া হ'ব ইয়াত এটা লাইট দিয়া আছে কিন্তু এটা লাইট আৰু বনাম আৰু গাইজ ইয়াত এটা লাইট দিম কাৰণ ইয়াত টিঙৰ কাৰণে ইয়াত এটা দিম লাইট আৰু আগৰ মুৰ্গীকেইটা কি হ'ল সেইটো আপোনালোকৰ এটা ভিডিঅ' বনাম তো আজি বৰ্ডিং কেনেকৈ বনালে সেইটোৱে মাত্ৰ দেখালোঁ আৰু গাইজ মই মুৰ্গী পোৱালি কেতিয়া আনো আৰু কিমান আনো তো 2 দিনৰ পিছত দেখাম 2 দিনৰ পিছত মই মুৰ্গীৰ কাৰণে অৰ্ডাৰ দিব লাগিব কাৰণ নিজৰ ইনকুবেটৰ নাই আৰু সেনেকুৱা সুবিধা নাই তাৰ কাৰণে বেলেগৰ পৰা অৰ্ডাৰ দিম এটা কথা ক'ব পাহৰিছোঁ আৰু ইয়াৰ হাইটটো হ'ল 2.5 ফুট কাৰণ বেলেগে 2 ফুটো দিব পাৰে আমি 2.5 ফুট দিছোঁ আৰু ইয়াৰ বহলটা হ'ল 5 ফুট হ'ব ইয়াৰ বহলটো আৰু ই কামিকেইটা 12 ফুট ল'ব লাগিব তেতিয়া 5 ফুট হ'ব ইয়াৰ বহলটো আৰু ভিডিঅ'টো চাই একেবাৰে কমেণ্ট কৰিব নাপাহৰিব লগতে ছাবস্ক্ৰাইব কৰিব তেতিয়াহ'লে আজিলৈকে বাই বাই ভিডিঅ'টো সমাপ্ত কৰিলোঁ